দেৱৰ লগতে তেখেতৰ ঘৰৰ বাকী সদস্যবৃন্দ লগতে উপস্থিত থকা আমাৰ মাজত আলহী হিচাপে অহা আমাৰ এই অঞ্চললৈ বিশিষ্ট মহিলা বৰ্মন মমাইদেউৰ মানে ঘৈণীয়েক যিয়ে নহওক, আমি আজি অহাৰ উদ্দেশ্য হ'ল যে আমি আহিছোঁ আচলতে চাপৰ ৰাইজৰা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ তৰফৰ পৰা আমি আজি এই গৃহত উপস্থিত হোৱাৰ এটাই কাৰণ যে মাননীয় শ্ৰীযুত প্ৰণৱ ৰয় আৰু নিজৰা ৰয়ৰ কন্যা শুভাংগী ৰয়ে সদ্য ঘোষিত যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল ঘোষণা হোৱাৰ পৰীক্ষাত তাত যিটো মানে পাৰদৰ্শিতাৰে তেওঁ যিটো ৰিজাল্ট কৰিছে সেইটো লৈ সঁচাকৈ আজি আমি গৌৰৱান্বিত। আমাৰ স্বগোষ্ঠীয় এজনী ছোৱালীয়ে এই গৌৰৱ কঢ়িয়াই অনাৰ বাবে আমি এই অঞ্চলে তথা আমাৰ এই স্বগোষ্ঠীয় অনুষ্ঠান চাপৰ ৰাইজৰা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনী সঁচাকৈ আমি উৎফুল্লিত। তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু তেখেতৰ এই ফলাফলৰ কাৰণে আমি সংগঠনৰ তৰফৰ পৰা আমাৰ চাপৰ ৰাইজৰা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ তৰফৰ পৰা আমাৰ যি স্বজাতি দল ইয়াত আমাৰ উপস্থিত আছে মাননীয় শ্ৰীযুত ধৰ্মেশ্বৰ বৰুৱা, তেখেত আমাৰ হ'ল উপদেষ্টা। আমাৰ লগত উপস্থিত থকা মাননীয় শ্ৰী ডক্টৰ কুমাৰ ৰয়দেৱ, তেখেতেও আমাৰ উপদেষ্টা। মই শ্ৰী গংগাধৰ ৰায়, ময়ো উপদেষ্টা হিচাপে কাম কৰোঁ। আৰু আমাৰ মাজত এই সংগঠনৰ নেতৃত্ব বহন কৰি থকা সম্পাদক মাননীয় শ্ৰীযুত পৌনজ সিংহ আমাৰ লগত আছে। গতিকে এই চেগতে আমি সংগঠনৰ তৰফৰ পৰা আমাৰ জাতীয় অনুষ্ঠানৰ তৰফৰ পৰা এখন জাতীয় গামোচাৰে আৰু এখন আলোচনীৰে তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিম। আৰু এই শুভেচ্ছা জ্ঞাপন কৰাৰ কাৰণে আমাৰ সংগঠনৰ সম্পাদক মাননীয় শ্ৰীযুত পৌনজ সিংহক মই অনুৰোধ জনাইছোঁ। আৰু এইবাৰ এখন আলোচনীৰে আমাৰ জাতীয় আলোচনী উত্তৰণ, এই আলোচনীৰে তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম উপহাৰ হিচাপে। আৰু এই উপহাৰ প্ৰদান কৰিব আমাৰ উপদেষ্টা মাননীয় শ্ৰীযুত কুমাৰ ৰয়দেৱ, তেখেতক মই আলোচনীখন প্ৰদান কৰিব বিচাৰিছোঁ। আমি তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তেখেতে আগুৱাই যাওক, তেখেতৰ এই যাত্ৰা অব্যাহত থাকক। লগতে তেওঁ নিজৰ লগতে পিতৃ মাতৃৰ লগতে এই অঞ্চলত তথা দেশৰ এজন সুনাগৰিক হৈ যাতে পৰৱৰ্তী সময়ত নিজক মানুহ হিচাপে গঢ়াৰ পিছত মানৱ সম্পদত পৰিণত হ'ব পাৰে, এইখিনিকে কামনা ৰাখি আমি এই অনুষ্ঠান সামৰিছোঁ। এটা কাম দাদা